ধান পথাৰত খেতি কৰিব নোৱাৰি? গুড ইভিনিং দাদা, ভালনে খবৰ? ভাল ভাল। আপোনাৰ? অঁ আপোনাৰ ভালে, মোৰো ভাল। আপোনাৰ নাম কি? পৱন টাই। আপোনাৰ? মোৰ নাম ভদন দত্ত। আপোনাৰ? মোৰ নাম ৰাজা পেগু। চ' মই আহিছিলোঁ হাতৰ চেনেলৰ পৰা আপোনাক কেইটামান হাতৰ সুধিম বুলি ভাবিছিলোঁ, সুধিব পাৰোঁনে? নিশ্চয় নিশ্চয়। नहीं 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 सारुण के यहाँ कुछ तो गड़बड़ है जरूर कोई ना कोई। কি ধান পথাৰত খেতি কৰিব নোৱাৰি? কি ধান পথাৰত খেতি কৰিব নোৱাৰে? কি ধান পথাৰত খেতি কৰিব নোৱাৰি? मौसम तो ऐसा लग रहा है दिल गार्डन गार्डन हो रहा है। बहुत मजा आ रहा है यहाँ पे। क्या लबे सीरी सा लग रहा है दिल गार्डन गार्डन तो। কি ধান পথাৰত খেতি কৰিব নোৱাৰে? অলপ ভাবিছা? কি ধান পথাৰত খেতি নহয় সাৱধান। বেলেগটো মাইনত অহা নাই দাদা। আপুনি কওক দাদা, অকণমান ওচৰত আহক। এতিয়া চাবলৈ গ'লে গোমধানটো খেতি কৰে পথাৰত। নাই গোমধানটো পথাৰত খেতি কৰে, কি ধান বুলি ক'লে मजा नहीं आ रहा है। ভাতৰ ধানটোৱে হ'ব লাগিব। নহয় অলপ ভাবিছা। ইজি আছে, বহুত ইজি। ইজি আছে, একদম ইজি। মনত অহা নাই নহয়, চব মতে মনত নাহে নহয়। নোৱাৰে পথাৰত নোৱাৰে। কুৱেশ্যনটো মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ, কি ধান পথাৰত খেতি কৰিব নোৱাৰি? কি ধান পথাৰত নাই। চ' ইয়াৰ আনচাৰ আমাৰ দাদাহঁতে দিব নোৱাৰিলে। মই নেক্সট কুৱেশ্যন, এনেকুৱা কি আছে যিটো সদায় তললৈ নামি আহে কিন্তু ওপৰলৈ উঠি নাযায়? कैसे कैसे लोग रहते हैं यार यहाँ पर। चलो तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम। তললৈ নামি যায় ওপৰলৈ উঠি নাযায়। হয় নহয়, বয়সটো উঠি যায়। বাহিৰৰ পৰা কৈ দিলে নহ'ব, আপোনালোকে ক'ব লাগিব। প্ৰশ্নটো এবাৰ প্ৰশ্নটো এবাৰ। এনেকুৱা কি আছে যিটো সদায় তললৈ নামি আহে কিন্তু ওপৰলৈ উঠি নাযায়? তললৈ নামি যায় ন, ওপৰত উঠি নাযায়। হয়, তললৈ নামি আহে কিন্তু ওপৰলৈ উঠি নাযায়। কি বানপানী নেকি? বানপানী নেকি? সেইটোৱে নদীৰ পানী তললৈ নাই, ওপৰত উঠি নাহে ন। আৰু অলপ চেষ্টা কৰক। বস্তু বুলিয়ে কৈছে, এইটো পানীটো বস্তু নকৰিলে। जनता को आप मूर्ख समझना बंद कर दीजिए। इस प्रकार की बचकाना बातें किसी के गले नहीं उतरती, लोग मजाक उड़ा। সেইটো হয় বাৰু। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। নামি যায় কিন্তু ওপৰলৈ উঠি নাযায়। আপুনি কওক দাদা। হাতৰ সূৰ্য পোহৰটো নি নহয়, ওপৰলৈ আকৌ মৰ্ণিং যায় নহয়। নাই মনত পৰা নাই। আপুনি? এই দাদা আপুনি? চ' ইয়াৰ আনচাৰ আমাৰ দাদাহঁতে দিব নোৱাৰিলে। मजा नहीं आ रहा है। এজন মানুহ 10 দিন নোহোৱাকৈ কেনেকৈ থাকিব পাৰে? এজন মানুহ 10 দিন নোহোৱাকৈ কেনেকৈ থাকিব পাৰে? নোহোৱাকৈ নে নোহোৱাকৈ। নোহোৱাকৈ এজন মানুহ 10 দিন কেনেকৈ নোহোৱাকৈ থাকিব পাৰে? হয়, আপুনি 10 দিন নোহোৱাকৈ কেনেকৈ থাকিব পাৰে? নোহোৱাকৈ হয়, শ্লিপিং নহয় জানো? য়েছ। অঁ